আজিৰ প্ৰায় এবছৰ আগতে লখিমপুৰ জিলাত গোটেই মহিলাসকলে বেংকৰ সন্মুখত লাইন দিলে বোলে কি যে টকাৰ বৰষুণ আহিছে ফসল বীমা যোজনাত সেইবাৰ আমি ৰাইজক কোৱা নাছিলো আমি নিজেই পঞ্জীয়ন কৰাই দিছিলো তাৰমানে বীমাৰ প্ৰিমিয়ামটো ৰাজ্য চৰকাৰে দিব লাগে কেন্দ্ৰীয় চৰকাৰে দিব লাগে হিতাধিকাৰীয়ে দিব লাগে প্ৰথম বছৰ কাৰণে অসমত হিতাধিকাৰীৰ শেয়াৰটো ৰাজ্য চৰকাৰে দি দিছিলে 280 কোটি টকা বানপানীৰ পিছত আমাৰ ৰাইজে পালে মোবাইলত মেছেজ আহি আছে 5000 ডিপজিটেড 10000 ডিপজিটেড ইনটু একাউন্ট মানুহে বুজি পোৱা নাই মানুহে কলে টকাৰ বৰষুণ আহি আছে এতিয়া অসমত যিমান বানপানী হয় আমি যদি এই কাউন্টাৰ ইয়াতে আছে প্ৰধানমন্ত্ৰী ফসল বীমা যোজনাত যদি আমি বীমা কৰো 100 টকা হ'ব বীমাৰ খৰচ বা তাতকৈ কম হ'ব ৰাজ্য চৰকাৰে লগত আৰু দিব কেন্দ্ৰীয় চৰকাৰেও দিব বানপানীৰ পিছত চৰকাৰৰ সাহায্য পোৱা নাই বুলি আমি টিভিত ক'ব নালাগে আমি মাত্ৰ মোবাইলটো চাই থাকিব লাগে কেতিয়া আমাৰ টকাটো জমা হৈ গ'ল মোদী ডাঙৰীয়াই এখন নতুন ভাৰত সৃষ্টি কৰিব খুজিছে যত এক্সিডেন্ট হল এমএলএ মন্ত্ৰীৰ ওচৰত যাব নালাগে ইন্সুৰেন্সৰ পৰা টকা পাব ঘৰত মানুহৰ মৃত্যু হল ইন্সুৰেন্সে টকা দিব কাৰো ওচৰত হাত পাতিব নালাগে বেমাৰ হল এমএলএ মন্ত্ৰী তাত যাব নালাগে কাৰ্ডখন লৈ হস্পিটাল গলে 5 লাখ টকাৰ ট্ৰিটমেন্ট কৃষক হয় সাৰ কিনিব পইচা নাই 2000 টকা কৰি আমাৰ বেংক একাউণ্টত আহি থাকিলে আৰু তাৰ লগত ৰাজ্য চৰকাৰৰ আন আঁচনিবিলাক আছে কালি আমাৰ কেবিনেটত আমি সিদ্ধান্ত লৈছো যে বিভিন্ন চৰকাৰী নিয়মৰ কাৰণে যিসকলে প্ৰধানমন্ত্ৰী আৱাস যোজনা নাপাব তেওঁলোকক আমি মুখ্যমন্ত্ৰী আৱাস যোজনা দিম তাৰমানে প্ৰত্যেক সমষ্টিতে এতিয়া প্ৰধানমন্ত্ৰীৰ ঘৰৰ লগে লগে মুখ্যমন্ত্ৰীৰ ঘৰো আমি দিয়া আৰম্ভ কৰিম তাৰমানে আমাৰ সমস্যা বহুত কমিব কিন্তু সচেতনতা আৰু সজাগতা নাথাকিলে আমি চৰকাৰী আঁচনিৰ পৰা বঞ্চিত হওঁ আৰু মনত আমাৰ খং উঠি থাকে একো নিদিলে কিন্তু সব দি থৈ দিছে কিন্তু আমি নাজানো কাৰণে আমাৰ কয় মোদীক ভোট দি লাভ আছে কি বিজেপিক ভোট দিলে কি লাভ আছে কিন্তু যিসকলে ভোট নিদিয়ে তেওঁলোকে কয় ভোটটো নিদিও মোদীক কিন্তু এইটো মোদীৰ ঘৰ এইটো মোদীৰ ইলেক্ট্ৰিচিটি এইটো মোদীৰ পানী এইখন মোদীৰ কাৰ্ড এইখন মোদীৰ বিনা পইচাৰ চাউল সব মোদী ভোটটো প্ৰধানমন্ত্ৰী ডাঙৰীয়াক দিবা নে ভোটটো নিদিও আৰু সেইটো বেলেগ কথা যি নহক মোদী ডাঙৰীয়াৰ আঁচনিবিলাক সজাগতা আৰু ইয়াক জনপ্ৰিয় কৰাৰ দায়িত্ব আমাৰ ৰাইজৰ বিজেপি কৰ্মীসকলৰ এজিপি কৰ্মীসকলৰ আমাৰ চৰকাৰৰ সকলোৰে দায়িত্ব কাৰণ আমি ৰাজনীতি সকলো কথাত নকৰো আমি দুখীয়া দৰিদ্ৰ মানুহৰ সেৱা কৰিব খোজো সেই কাৰণে আমিও নুখুদো যে তুমি কাক ভোট দিছা যোনে ফৰ্ম ফিল আপ কৰিছে হিয়ে পাই যাব যোনে 12 টকা দিয়ে এক্সিডেন্ট হলে হিয়ে 2 লাখ টকা পাব কাক ভোট দিছাটো আমি নুখুদোৱে এই কাৰণে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া আজি বিশ্বৰ সৰ্বশ্ৰেষ্ঠ নেতা বুলি আমি জানো কাৰণ তেওঁ সবকা সাথ সবকা বিকাশ এই নীতিৰে আগুৱাই গৈছে